গাইস স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বৰ্ণিল ব্লগ চলা হক ভিডিঅ'টো আমি আৰম্ভ কৰি ষ্টাৰ্ট কৰোঁতো ভাবিছোঁ আজি মানে আপোনালোকক জনাই আছোঁ যে মানে সৰুকৈ খানা এটা খাম আৰু আজি ধুনীয়াকৈ এতিয়া বজাৰ কৰিবলৈ গৈ আছোঁ জাষ্ট তোমাৰ আহি পালোঁ এতিয়া কাপোৰ চেঞ্জ কৰাই নাই এতিয়া যাব ওলাইছোঁ তো যাওঁ মানে আজি কি আছে জনাই আছোঁ ৰ'বক গাইছ আজি আমাৰ হ'ব লগা অনুষ্ঠানটো কি জানে নে নাই আপোনালোক দেখাই আছোঁ ৰ'বক এইয়া দেখাই আছোঁ এইটো এই কি হাঁহি আছে যাওক এখেতৰ মানে আজি বোলে জন্মদিন বোলে আজি বোলে এই চলা দিনটোতে বোলে উপজিছিল বোলে ক'ত হস্পিটেলত না ঘৰত হস্পিটেলত না ঘৰত এতিয়া ৰাইজক কওক কি ক'ব ৰাইজেতো আৰু হেপী বাৰ্থডে জনাইছেই ৰাইজে হেপী বাৰ্থডে জনাইছে লগতে ধন্যবাদ থাকিল সকলোকে আশীৰ্বাদ কৰি যাব জীৱনটো যাতে ভাল ধৰণে আগুৱাই যাব পাৰোঁ সেইখিনি আৰু লগতে এই চেনেলটো সুন্দৰকৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি লগতে শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট ফ'ল' চব দি দিব তো গাইজ তাৰে মাজতে আৰু এটা কথা কওঁ আজি ঠিক আপোনালোকক দেখুৱাম ঠিক 12টামান বজাত এটা দৃশ্য দেখুৱাম আপোনালোকক তো আপোনালোকে দৃশ্যটো চাই মানে হাঁহি উঠিব তেখেতে মানে নকওঁ কি দেখুৱাম ঠিক 12টা বাজিব লাগিব 12টা বাজিব পাৰে হয়তো 10টা বাজিব পাৰে কি বাজে ক'ব নোৱাৰোঁ মুঠৰ ওপৰত যিটো দৃশ্য দেখাম আমাৰ চিক্ৰেটটো কোনো নাজানে বাকী মই জানো আৰু তেখেতৰ লগত যোনকেইটা মানুহ চলি থাকে সেইকেইটা মানুহে জানে মানে ঘৰৰ মানুহো নাজানে যোনে তেওঁৰ লগত মানে ৰাতি শুৱে কাষৰ বিচনাখনত তেওঁলোকেহে জানে এই বস্তুটো কি হয় কি নহয় তো চিক্ৰেটটো দেখাই আছোঁ ৰাতিলৈকে অপেক্ষা কৰক এতিয়া মোটামুটি ধৰক এইমান বাজিছে এই 2:54 হৈছে এই মানে 55 হ'ল এয়া 55 এই 2:55 বা ৰাতি মোটামুটি এই 10টা মানৰ ভিতৰত আপোনালোকে বস্তুটো কাহিনী দেখা পাব ধুনীয়াকৈ দেখাই আছোঁ চাব তো গাইজ আমি আহি গ'লোঁ চকৰ পৰা মানে কাপোৰ চাপোৰ চেঞ্জ কৰি দিলোঁ আহিলোঁ চাহ পানী খালোঁ ধুনীয়াকৈ খাই লৈ পেলাই আমি এতিয়া বৰ্তমান জোৰ কাষত ধুনীয়াকৈ বহি আছোঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ মানে এইজনৰ বাৰ্থডে মানুহজন বহি আছে যাৰ বাৰ্থডে কি কামত লগাই দিছোঁ গাইজ জানে নেকি এইটো চাওক গাহৰি পোৰাটো মানে বনাব লগাই দিছোঁ গাহৰিটো দাঙি আনকচোন অকলে গাহৰিটো পুৰি আছোঁ গাইজ মজা কৰি খাম আৰু গাহৰি চাব পুৰিব চাল এই পুৰিল সেই গাহৰিটো পুৰি আছোঁ গাইজ ধুনীয়া কৰি এইজন মানুহ ধৰিব নাজানো কম্বাই বুলি ঠিক হ'ল তো আপোনালোকে চাই থাকক ধুনীয়াকৈ আকৌ বনাই আছোঁ ধুনীয়াকৈ আমি মাংস বনাই আছোঁ ব্ৰইলাৰ মাংস অকণমান আনিছিলোঁ ধুনীয়াকৈ বনাই আছোঁ আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো চাই থাকক আৰু 12টাৰ কথাটো পাহৰি আহিছে দেখুৱাই যাব আপোনালোকক কোনো নাজানে এই চিক্ৰেটটো আপোনালোকক মই দেখুৱাম এই চিক্ৰেটটো চাই থাকক ভিডিঅ'টো সকলোখিনি দেখুৱাই আছোঁ ধুনীয়া কৰি কেক চেক কটা নহ'ল আমি সময় নহ'ল আমি মানে কি বুলি কয় ইংলেণ্ডক ফ'ল' নকৰোঁ আমি ইংলেণ্ডে এই নাম চাম কাটি আৰু গাইজ মই এটা কথা ভাবোঁ কি জানে নাই এই কেক চেক যি কাটে মানে নিজকে ভাবোঁ আৰু কেতিয়াবা কাটোও যি আমি ভাবোঁ এই নিজৰ নামটোৰ ওপৰতে এনেকৈ নিজে কাটি পেলাই কেকটো খোৱাত মাৰি পেলাই খোৱাত নহয় না নিজকে সেইকাৰণে মানে অলপমান আধুনিকতা বাদ দি আমি অলপমান বেলেগকৈ কৈছোঁ মানে গছপুলি দুটা ৰুইছোঁ কিন্তু সেইটো দেখুওৱা নহ'ল মানে মই নাছিলোঁ ঘৰত সেইকাৰণে সেই ভিডিঅ'টো কৰা নহ'ল সেইকাৰণে দেখুওৱা নহ'ল তো মানে চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো এয়া গাহৰি পুৰি আছে মজাকৈ জুই জ্বলি আছে কেনে গাহৰি পুৰা ফিলটো একদম বঢ়িয়া পৰিস্থিতি পুৰি লৈছোঁ গাহৰি পুৰি আছে তাতে মজা আমাৰ মানে এই মাংস মানে গাহৰি মাংস পুৰাটো হৈ গ'ল ধুনীয়াকৈ চাটনাটো বনাই ল'লোঁ এতিয়া মোৰতো চাটনা নহয় দিয়া নাই চাটনা বুলি কৈছোঁ আৰু আমি মানে এইটো খাম মানে এতিয়া মজাকৈ খাব না একদম বঢ়িয়া হেৰি কৰি থাকোঁতে খাচি একবাৰ একদম আমি খাম এতিয়া গাইজ এই গাইজ আমি মাংস বহাই দিছোঁ এতিয়া ধুনীয়াকৈ দেখাই আছোঁ মানে বেলেগত নাখাওক আমি চৌকাত বনাই পেলাই ইয়াতে আকৌ দিয়া নাই মই মাত্ৰ নিমখ দিছোঁ আৰু তেজপাতটো দিছোঁ আৰু বেলেগ একো দিয়া নাই মানে এতিয়া মাংসটো অলপ বেলেগ ধৰণে ভাজি ল'ম মানে ভাজি লৈ কিনে তাৰমানে মাংসটো বনাম আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক পূৰা শেষলৈকে ভিডিঅ'টো চাওক আৰু 12টাৰ সেই বস্তুটো আছে কিন্তু দেখাই আছোঁ আপোনালোকক চাই থাকক গাইজ আমাৰ মানে বনাওঁতে খাব পৰা হৈ গ'ল এতিয়া আমি ভাত খাম মানে বনোৱা হৈ গ'ল মানে ৰাতিয়ে হৈ গ'ল কি ক'ব গাইজ মোৰ মানে অকণমান কিবা হৈ আছে এইখিনিত মানে অকণ বিষ হৈছে এইখিনিত জানো কিবা হ'ল সেইকাৰণে মানে ব্লগটো মানে মই সিমান এটা দীঘলীয়া কৰিব বিচৰা নাই মানে বিষত থাকিব পৰা নাই তো আপোনালোকে যিহেতুকে ভিডিঅ'টো মই ব্লগটো ষ্টাৰ্ট কৰিছিলে তো সেইকাৰণে মানে ভিডিঅ'টো বোলো সামৰিম বুলি ভাবি পেলাই এনেকৈ যে কিন্তু 12টাৰ বস্তুটো মই পাৰা নাই এতিয়াও পাৰা নাই মই আজি কৰি দেখুৱাম আপোনালোকক এই জৰা চাই লওক খাব বহি আছে কিন্তু গাইজ চাই লওক ইয়াৰ পৰা গাজৰ চাজৰ লৈ বহি আছে আপোনালোকে দৃশ্যটো চাব মই অতি সোনকালে আপোনালোকক দেখুৱাই আছোঁ তো মানে অতি সোনকালে নাই 12টা বজাৰ পিছত দেখাই আছোঁ ধুনীয়া কৰি তো চাব তাৰপিছত আমি ভাতটো খাওঁ আপোনাক দেখুৱাই আছোঁ চাই থাকক এইখন আছে মোৰ আজিৰ মানে সাজটো আজি মই এনেকৈ খাম মানে মই অলপ কমকৈ ভাত খাওঁ বাৰু এই চিষ্টেমটো মানে এইটো বনাই লৈছোঁ ধুনীয়া কৰি এনেকৈ খাম এতিয়া আপোনালোকে চাই থাকক কেনে লাগিছে খাই মজা লাগিছে নে খাই সুন্দৰ আপোনালোকে ট্ৰাই কৰিব মই খাবলৈ লৈছোঁ এতিয়া খাম আপোনালোকে ভিডিঅ'টো
চাই থাকক ঠিক আছে আমাৰ ইউটিউবাৰজন একেবাৰে বেমাৰত ভুগিছে খেলৰ হোৱা দি পেলাই আজি তেওঁৰ এই অৱস্থা চাওক ভালদৰে চাওক ৰাইজ ভালদৰে চাওক কেনাই নক'ব আৰু দিবলৈ এইটো বোলে এখেতে তাৰমানে ট্ৰিটমেণ্ট মেডিটৰ যিটো কয় এখেতে তাৰমানে গাঁৱলীয়া ট্ৰিটমেণ্ট কৰি আছে চাওক কাহিনীটো কৈ আছো এই বোলে কিবা বোলে পিঠা গলা হয় হ'লে এতিয়া পিঠা গলা আছে এইটো আৰু ইয়াতে কিবা পিঠা পুৰি পেলাই মায়ে শাক দি আছে তাই বোলে কুক চুকুৰ বনাত চাকৰি দি গাইছ নাজানো মই তো দি আছে মোৰ মানে অশান্তি লাগছে মোৰ মানে আজি ব্লগটো মানে আমাৰ আধামান হৈ গ'ল আজি উপায় নাই এই খেলে হোৱা দিছিল মই সিহঁতৰ লগে লগে হোৱাকে মাৰি দিলোঁ তাৰপিছত বোলে সিহঁতৰ লগত হোৱাকে দিয়াই মোৰ এই অৱস্থা হ'ল বোলে মায়ে কৈ আছে ক'ব নোৱাৰোঁ এতিয়া কি বা আগৰ দিনৰ মানুহৰ কথা এইগিলা ক'ব নোৱাৰোঁ যে মায়ে এনেকৈ শেষ দি আছে বাৰু মোক ক'ব নোৱাৰোঁ আজি তাকো গাইছে এই দাড়ি কাটিব গৈছিলোঁ সি তাই এতিয়ালৈ হোৱাওঁতে এনেকৈ থাপলাইছি মই বোলে গাইছ ক'বও পৰা নাই কিবা হৈছে বুলি ইয়াতে কি বুলি নক'ব ইমান বেছি গাইছ নক'ব মই তাৰমানে জীৱনত শিক্ষা পাই গৈছে সি যিটো চাপাত দিছে এনেকৈ তেলটো লগাই দিওঁতে এনেকৈ তেল লগাই দিয়ে কিবা এটা কাটা আনিছোঁ এনেকৈ চাপাত দিছি তাৰ মানে এনেকৈ ধৰিছে থাপাই দিছে গোটেই এনেকৈ ধৰি মই বোলো কি নকৰে এনে আছোঁ এতিয়া উপায় নাই মোৰ কি মোৰ এই অৱস্থা হৈছে গাইছ আজি ব্লগটো আপোনালোকে 7টা ছুটি হৈছে বেয়া হৈছে নাপাব তো 12টা বজাৰ মই হেৰিটো দেখাই আছোঁ গাইছ হ'ব এতিয়া চকুৰ কোণৰ পৰাই যাওঁ এই গাইছ মই মানে কি ক'ম আৰু একদম অৱস্থা নাইকিয়া মানে মোৰ এই গালখন ফুলছি চাগে আপোনালোকে অলপ দেখিলে গম পাব এই গালখন ফুলি গৈছে মোৰ কেনে আনিছিল মানে কি ক'ম এইগিলা খেলৰ লগত হোৱা দিওঁতে ময়ো হোৱা হৈ গৈছোঁ ভাল পাই তামাম জ্বৰ উঠছি মই কোনোদিনো মৌজো নিপিন্ধাব চাব নেকি আজি মৌজো পিন্ধি লৈছোঁ চাওক ইমান ঠাণ্ডা লাগছি গাইছ কি ক'ম আৰু কপি আছোঁ মই তাকো এখন লেপ নহয় দুখন লেপ কৰিব লগা হৈছে আজি আৰু খালি নি পেলাই এইটো ৰুমৰ পৰা নি পেলাই সেইটো ৰুমত আৰু এখন উৰিম মই সেনেকুৱা তো 12টা বজাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আৰু বাৰ্ডে বয় ধুনীয়াকৈ ঘুমাব লৈছে আপোনাৰ কেইবছৰ হ'ল আজি 30 খুব বেছি বুঢ়ো হৈছে আপোনালোকে কওকচোন বুঢ়ো হৈছে না আপোনালোকে কওক চাওক বুঢ়ো হৈছে না নহয় হৈছে না হোৱা নাই চাওক চাওকচোন আপোনালোকে চাওক বুঢ়ো হৈছে না হোৱা নাই চাওক এয়া দেখছি না এই কাহিনীটো মানে হৈছে এত গাইছ এত দে কওক কেনে কিবা এটা ফাইনেলি গাইছ আমি গোটেইখিনি দেখুৱালোঁ আপোনালোকে চালাক খাৱা লোৱা কৰিলোঁ চ' এতিয়া আমি লাষ্ট মানে ৰাতিটোৰ কাৰণে ধুনীয়াকৈ আমি এতিয়া জিৰণি ল'ম টোপনিটো মাৰি আপোনালোককো আশীৰ্বাদ দিলোঁ ভালকৈ তুলি দিব মাৰক লগতে ৰাতিৰ 12টাতো দেখি আছো নেকি সাসপেন্সত আছে সেইটো কোনো গম নাপায় এইটো এটা চিক্ৰেট পঢ়িয়া এটা কথা আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু যিমান পাৰে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি চেনেলটো আগবঢ়াই লৈ যাওক গুড নাইট সেই গাইছ টোপনি মাৰি আছে বিৰল দৃশ্য এটা আপোনালোকক দেখুৱাই আছে এতিয়া টাইম হৈছে মোৰ বেমাৰ তথাপিও মই ভিডিঅ'টোৰ কাৰণে অকণমান উঠিছিলোঁ বাহিৰত আৰু পোৱা নাই দেখাই আছোঁ মই হা তাৰপিছত টাইম মোটামুটি এই 1:25 গাইছ 1:25 দেখাই আছোঁ আপোনালোকক এই চিষ্টেমেটিক কমে আছে হা দেখাই আছোঁ চাই থাককচোন দেখ কুমক এই গাইছ ভিডিঅ'টো ইয়াতে সামৰিছোঁ তো আজিৰ কাৰণে বাই বাই সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে বিশেষকৈ ধন্যবাদ মোৰ এইখিনি কেনেকুৱা হৈছে গাইছ কি ক'ম আৰু তাৰমানে ক'বৰ উপায় নহয় আজি মোৰ এনেকুৱা চ' আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'বিলাক এনেকৈ চাই যাব মৰম কৰি যাব আৰু চেনেলটো আগবঢ়াই লৈ যাব ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক কৰি দিব ঘণ্টাটো বজি দিব যেনেকৈ পাৰে সেনেকৈ বজি দিব চব গাইছ সকলোৱে তো আজিলৈকে এৰিছোঁ বাই বাই এই 1:25 আপোনালোকক এৰিছোঁ বাই বাই